নমস্কাৰ গাঁৱলীয়া বৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি এটা বেলেগ ধৰণৰ ৰেচিপি ট্ৰাই কৰিম, চাই থাককচোন। তাৰ কাৰণে লৈছোঁ এইফালে পিঁয়াজ দুটা সৰু সৰুকৈ কাটি, আৰু এইফালে বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এইফালে জ্বালা তিনিটা সৰু সৰুকৈ কাটি লৈছোঁ। আৰু কেৰাহীটো গৰম হোৱাৰ পিছত দিছোঁ তেলখিনি। আৰু এনেকৈ আমি প্ৰায় খায়ে থাকোঁ, কিন্তু আজি অলপ বেলেগ ধৰণৰকৈ ট্ৰাই কৰিম। আপোনালোকে খাই চাবচোন, বহুত বেছি ভাল লাগে খাই কিনে। এনেকৈ খাই চাবচোন। চিম্পুল, বহুত চিম্পুল একদম। ঘৰত যিখিনি আছে সেইখিনি দি বনালেই হয়। আৰু এইফালে তেল গৰম হোৱাৰ পিছত দিছোঁ পিঁয়াজ, সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি। আৰু তাৰে পিছত দিম জ্বালাখিনি, সৰু সৰুকৈ কাটি দিয়া। জ্বালা বেছি দিয়া নাই, কাৰণ গৰম না, বহুত অত্যাচাৰ গৰম, সেইকাৰণে জ্বালা বেছি দিয়া নাই। আৰু এইখিনি লৰাই থাকিম ৰঙা নোহোৱালৈকে। এনেকৈ খাই বহুত বেছি ভাল লাগে। আৰু আগতে বহুত প্ৰায় খাইছিলোঁ এনেকৈ, আজিকালি সেনেকৈ নাখাওঁ, কাৰণ আজিকালি বহুত তাৰমানে শকত হৈ গৈছোঁ। আৰু আপোনালোকেও এনেকৈ খাই নে কমেণ্ট কৰি জনাবচোন। মই বহুত বেছি ভাল পাওঁ খাই কিনে। আৰু ফাষ্টফুডৰ বস্তু এনেও খাই ভাল পাওঁ, কিন্তু ফাষ্টফুডত খোৱাতকৈ এনেকৈ ঘৰত বনাই খালে কিনে অলপমান তাৰমানে স্বাস্থ্যৰ কাৰণে ভাল। আৰু এইফালে দিছোঁ বিলাহী কেইটুকুৰামান, এই যে এটা যে কাটি থৈছিলোঁ সেইখিনি বিলাহী ইটা দিলোঁ। আৰু সেইখিনি সিজাক লগিন মই এনেকৈ ভাজি থাকিম। আৰু এই ৰেচিপিটো বহুত তাৰমানে কম সময়ৰ ভিতৰতে হয়, একদম টাইম নালাগে আৰু খাবাক লগিন। আৰু পুৱা খাই বহুত বেছি ভাল লাগে, যিহেতু পুৱা ভাতটো খাব ইচ্ছা নাযায় ইমান। আৰু এইটো ভাত ভাজিয়ে দিয়কচোন, এই ৰাতিৰে অলপমান ৰহা ভাত আছিল, সেইখিনিয়ে ভাজি আছোঁ। আৰু ভাজি খাম বুলি ভাবিলোঁ, সেনেকৈ খাই ভালো লাগে। আৰু এইফালে মোৰ বিলাহীখিনি ৰেডি হ'ল, সিজি গ'ল বিলাহীখিনি। তাৰে পিছত দিলোঁ নিমখ সোৱাদ অনুসৰি। তাৰে পিছত কালাৰটোৰ কাৰণে অলপমান হালধি দিম, আৰু এই মেগীৰ মছলা অলপমান দিম। আৰু মেগী বনালে সেনেকৈ মছলা অলপ সেনেকৈ থৈ দিয়া যায়, সেইখিনি দিম। আৰু বহুত বেছি তাৰমানে ভাবাতকৈ বহুত বেছি টেষ্টি হৈছিল খাই কিনে। আপোনালোকেও খাই যাবচোন এনেকৈ, যোনে যোনে খোৱা নাই, বহুত বেছি ভাল লাগে খাই কিনে। আৰু এইফালে মই ভাতখিনি ৰেডি কৰি থৈ দিছোঁ। অলপমান ৰাতি তাৰমানে বেছিকৈ ৰন্ধা গৈছিল ভাত, আৰু ভাতখিনি এনেই যিহেতু এনেই ভাত খাই ভাল নালাগে, এনেকৈ ভাজি খাই অলপমান তথাপিও অলপমান ভাল লাগে খাই কিনে। আৰু এইখিনি ভাতখিনি দি কিনে মই লৰাই থাকিম, একদম ভাজা খাক লগিন। ভাতখিনিও ভাজা খাব লাগিবতো পুৰা একদম, লৰাই থাকিম মই সেনেকৈ। আৰু খাই বহুত বেছি ভাল লাগিছিল। আৰু এইফালে ধুনীয়া কৰি একদম মিলি গ'ল চবখিনি, মছলা পাতিখিনি চবখিনি ভাতৰ লগত মিলি গ'ল। আৰু এইফালে দিম মই, এইবাৰ দিম এটা বস্তু, কি ধুনীয়াকৈ ভাজা খাই গৈছে চাওকচোন বাৰু। আৰু এইখিনি ৰাতিৰে মাংস আছিলে, এই ৰাতিৰ মাংসখিনি দি এতিয়া ধুনীয়া কৰি মাংসখিনিও ভাতৰ লগত মিক্স কৰি ল'ম ধুনীয়া কৰি একদম। আৰু পূৰা একদম ফ্ৰাইড ৰাইচৰ দৰে, কি বুলি ক'ম এইটো, কি নাম হ'ব, ফ্ৰাইড ৰাইচে না এই কিবা এটা হ'ব দিয়ক, আৰু নামটোনো কি, খাটোহে লাগে। আৰু এইফালে আমাৰ ৰেডি হৈ গ'ল ভাত ভাজি মাংসৰ লগত। আৰু চাগে খাই বহুত বেছি ভাল লাগিছিল। আৰু আপোনালোকে যদি এনেকৈ খোৱা নাই, প্ৰায় খায়ে এনেকৈ মই জানো, আৰু যে কোনোবাই খোৱা নাই এনেকৈ খাই চাব, বহুত বেছি ভাল লাগে। ফাষ্টফুডত খোৱাৰ নিচিনাই লাগে একদম।